নমস্কাৰ জনাইছো ইশান নিউজৰ দৰ্শকসকলক ষ্টুডিঅ'ত মই সমীৰণ বৰঠাকুৰা আৰু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো মাৰপিট কৰাৰ অভিযোগত নিলম্বিত হৈছে দুধনৈৰ আৰক্ষী বিষয়া দুগৰাকীকৈ আৰক্ষীৰ ব্যক্তি এতিয়া নিলম্বিত হ'ব লগা হৈছে কাৰণ দুধনৈ থানাৰ উপ পৰিদৰ্শক বিষ্ণু বাহাদুৰ নেৱাৰৰ বিৰুদ্ধে উত্থাপন হৈছিল মাৰপিটৰ বিস্ফোৰক অভিযোগ আৰু সাধাৰণ লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰি এইবাৰ নিলম্বন হৈছে এইগৰাকী উপ পৰিদৰ্শক বিষ্ণু বাহাদুৰ নেৱাৰ আৰু এই মুহূৰ্তত আমি জনাই আছো মাৰপিট কৰাৰ অভিযোগত নিলম্বিত হৈছে দুজনকৈ আৰক্ষী এছআই বিষ্ণু বাহাদুৰ নেৱাৰক নিলম্বন কৰা হৈছে কনিষ্ঠবল মমতা যোশীকো নিলম্বন কৰা হৈছে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ তৰফৰ পৰা মেঘালয়ৰ দম্পতীক মাৰপিটৰ অভিযোগত নিলম্বন কৰা হৈছে সাধাৰণ লোকৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰি খাকি পোছাকৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল গোৱালপাৰা আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ত দাখিল কৰা হৈছিল এজাহাৰ বিষ্ণু বাহাদুৰ নেৱাৰ আৰু মমতা যোশীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীয়ে এই এজাহাৰৰ ভিত্তিত এছআই আৰু কনিষ্ঠবলক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে আৰু এই মুহূৰ্তত আহি পৰিছে সেই দুগৰাকী আৰক্ষীৰ ফটো এই দুগৰাকী আৰক্ষী হৈছে এগৰাকী এছআই আৰু আনগৰাকী কনিষ্ঠবল আৰু তাৰ পিছতে এয়া হৈছে নিলম্বনৰ জাননী কেনেধৰণে আক্ৰমণ কৰিছিল কেনেধৰণে অত্যাচাৰ কৰিছিল খাকি পোছাকৰ বীৰত্ব কিদৰে প্ৰদৰ্শন কৰি আহিছে সেয়া নিশ্চিতভাৱে নকৈ কোৱাৰ প্ৰয়োজন নাই একাংশই বৰ্তমান সময়ছোৱাত এনেধৰণেই খাকি পোছাকৰ অপব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে যাৰ ফলশ্ৰুতিত নিলম্বিত হৈছে ইজনৰ পিছত সিজন আৰক্ষীৰ বিষয়া আৰু অতি অমানৱীয় অত্যাচাৰ কৰি এনেধৰণে বীৰত্ব প্ৰদৰ্শন কৰি আহিছে একাংশ অসম আৰক্ষীয়ে যাৰ ফলশ্ৰুতিত সমগ্ৰ খাকি পোছাকযোৰতেই দাগ লগা পৰিলক্ষিত হৈছে কালিৰ দিনটোতো তেনেধৰণৰ ঘটনা ৰাজ্যত পোহৰলৈ আহিছিল বিগত কেইটামান দিনতো তেনেধৰণৰ ঘটনা প্ৰবাহে সংবাদ মাধ্যমত চৰ্চা বহন কৰিছে আচলতে অসম আৰক্ষীৰ ক্ষেত্ৰত কি হৈছে অসম আৰক্ষীৰ ক্ষেত্ৰত বা অসম আৰক্ষীৰ সেইসকল কনিষ্ঠবল বা এছআইয়ে নিজৰ পোছাকযোৰৰ যি মৰ্যাদা সেই মৰ্যাদা কৰবাত হেৰুৱাই পেলাইছে নেকি এটা ডাঙৰ প্ৰশ্ন বৰ্তমান সময়ছোৱাত অৱশ্যে আৰক্ষীয়ে যেতিয়া এনেধৰণৰ ভুল কৰে সেই সময়ছোৱাত নিলম্বনতে সীমাবদ্ধ থাকে সাধাৰণ লোকে যেতিয়া ভুল কৰে তেতিয়া গ্ৰেফতাৰ অথবা আটক হয় বা আইনী প্ৰক্ৰিয়া সেই সমগ্ৰ বিষয়সমূহত সোমাই পৰে কিন্তু আৰক্ষীয়ে যেতিয়া ভুল কৰে তেতিয়া নিলম্বন কৰি সেই সমগ্ৰ বিষয়টোক গাপ দিয়াৰ চেষ্টা কৰে আৰু যেতিয়া এটা বিষয় গাপ দি সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া যি সৃষ্টি হৈছে সেই প্ৰতিক্ৰিয়াৰ ঢৌ যেতিয়া মাৰ যায় আৰু তাৰ পিছত পুনৰ মৰ্যাদা সহকাৰে পুনৰ নিয়োগ কৰাৰো এনেধৰণৰ ছবি দেখিবলৈ পোৱা যায় আৰু এই মুহূৰ্তত আমি যি খবৰ জনাইছো এয়া হৈছে দুধনৈ খবৰ মাৰপিট কৰাৰ অভিযোগত নিলম্বন হৈছে দুধনৈ দুগৰাকীকৈ আৰক্ষী বিষয়া এগৰাকী হৈছে এছআই আৰু আনগৰাকী হৈছে কনিষ্ঠবল বিষ্ণু বাহাদুৰ নেৱাৰক নিলম্বন কৰা হৈছে আৰু লগতে মমতা যোশীক নিলম্বন কৰা হৈছে এহাল দম্পতীক অতি বৰ্বৰভাৱে আক্ৰমণ কৰিছিল আৰু মেঘালয়ৰ দম্পতীহালক মাৰপিট কৰাৰ পিছতেই এই সমগ্ৰ বিষয়টোক লৈ আৰক্ষী অধীক্ষকৰ কাষ চাপিছিল আৰু আৰক্ষী অধীক্ষকৰ তাৎক্ষণিকভাৱে আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে নিলম্বন কৰা হৈছে দুইগৰাকী অভিযুক্তক আমি পুনৰবাৰ ফুল প্লেট ব্ৰেকিংৰ সহায়ত জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ মাৰপিট কৰাৰ অভিযোগত নিলম্বিত হৈছে দুধনৈ আৰক্ষী বিষয়া দুধনৈ থানাৰ উপ পৰিদৰ্শক বিষ্ণু বাহাদুৰ নেৱাৰক নিলম্বন কৰা হৈছে